পুনৰ আজি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই আজি দেখাব নিম আপোনালোকক তেজপুৰত অৱস্থিত গণেশ ঘাটৰ কিমান সুন্দৰ সুন্দৰ দৃশ্য। যদি ভিডিঅ'বোৰ চাই আমাৰ ভাল লাগে তেনেহ'লে ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহকচোন অলপ পলম নকৰি আমাৰ আজি ভিডিঅ'টো হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমি আহি উপস্থিত হৈছোঁ এই গণেশ ঘাটৰ মেইন গেটৰ সন্মুখত। আপোনালোকে চাওক কি সুন্দৰভাৱে গেটখন তৈয়াৰ কৰা হৈছে, কি সুন্দৰ দৃশ্য। আপোনালোকক মই গেটখন ভালকৈ দেখাব চেষ্টা কৰিম। চাওক কি সুন্দৰকৈ গেটখন তৈয়াৰ কৰিছে, কি সুন্দৰ সুন্দৰ দৃশ্য। বিভিন্ন দেৱ দেৱী মূৰ্তি ইয়াত সজাই তোলা হৈছে। গণেশৰ মূৰ্তি, হনুমানৰ মূৰ্তি। চাওক আপোনালোকে এবাৰ নিজেই চাওক। ফাইনেলি আমি আহি উপস্থিত হৈ গণেশ ঘাটত। আপোনালোকে দেখিব পাইছে গণেশ ঘাট, আৰু গণেশ ঘাটৰ কাষতে লাগি আছে ব্ৰহ্মপুত্ৰখন। কি সুন্দৰ দৃশ্য আপোনালোকে চাওকচোন। এয়া লুইতৰ পানী কিদৰে বৈ আছে। আৰু এটা কথা আপোনালোকক মই দেখাব চেষ্টা কৰিম। আমাৰ এই গণেশ ঘাটৰ পৰা আপোনালোকে সুন্দৰকৈ দেখা পাব কলীয়া ভোমোৰা দলংখন। মই আপোনালোকক দেখাম বাৰু। কলীয়া ভোমোৰা দলংখন গণেশ ঘাটৰ পৰা অতি সুন্দৰভাৱে দেখা পোৱা যায়। এতিয়া মই আপোনালোকক গণেশ ঘাটৰ বিভিন্ন দৃশ্যবোৰ দেখাই আছোঁ, আৰু চেষ্টা কৰিম গণেশ ঘাটৰ পৰা কলীয়া ভোমোৰা দলংখন দেখাবলৈ। এয়া আপোনালোকে দেখা পাইছে কলীয়া ভোমোৰা দলং। এই কলীয়া ভোমোৰা দলংখনে তেজপুৰ আৰু নগাঁও সংযোগ কৰিছে। চাওক কি এটি সুন্দৰ দৃশ্য। এয়া আপোনালোকে দেখা পাইছে কলীয়া ভোমোৰা দলং। আমি গণেশ ঘাটৰ পৰা আপোনালোকক কলীয়া ভোমোৰা দলংখন দেখাবলৈ চেষ্টা কৰিছোঁ। কি সুন্দৰ দৃশ্য চাওকচোন। এই গণেশ ঘাটলৈ আহিলে আপোনালোকৰো মন প্ৰাণ জীপাল হৈ উঠিব। কি সুন্দৰ দৃশ্য। প্ৰায় প্ৰতিদিনে বহুতো লোকৰ সমাগম হোৱা দেখা যায়। বিশেষকৈ ইমান গৰমৰ দিনত বিশেষকৈ বেছি লোক অহা দেখা যায়, কাৰণ এই ঠাইখিনি বহুত ঠাণ্ডা হৈ থাকে। আৰু এই ঠাণ্ডাৰ ইমান গৰমত ইমান লুইতৰ ইমান সুন্দৰ বতাহ এটা পোৱা যায়। সকলোৱে আহে, ইয়াত বহে আৰু সময়বোৰ পাৰ কৰে। আৰু আপোনালোকেও আহিব পাৰে। সুন্দৰ দৃশ্য। এই মন্দিৰটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। চাওক কি ধুনীয়াকৈ মন্দিৰটো সজাই তোলা হৈছে। গণেশ ঘাটত এখন সৰু পাৰ্কো আছে। আপোনালোকে দেখা পাইছে এই সৰু পাৰ্কখন। কি সুন্দৰভাৱে এই পাৰ্কখন সজাই তোলা হৈছে। এই পাৰ্কখন ব্ৰহ্মপুত্ৰৰ একেবাৰে কাষতে লাগি আছে। এয়া দেখিছে আপোনালোকে পাৰ্কখনৰ কাষতে এয়া ব্ৰহ্মপুত্ৰ। কি সুন্দৰ দৃশ্য আপোনালোকে চাওক। ইয়াত বহিলে আপোনালোকৰ কিমান ভাল লাগিব আপোনালোকে নিজেই অনুভৱ কৰিব পাৰিব। অনুভৱ কৰিব পাৰিছে নিশ্চয়। দেখিছে কি ধুনীয়াকৈ সজাইছে। প্ৰকৃতি কি মনোমোহা দৃশ্য। লগতে আছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ যিটো ধুনীয়া বতাহ আহে, সেই বতাহটো লাগিলে পালে কি মজা লাগিব ভাবকচোন আপোনালোকে। আৰু এই পাৰ্কখন কেৱল মহিলা আৰু শিশুৰ বাবে তৈয়াৰ কৰা হৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।